Hello everyone, welcome back to my channel. মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ X65 ৰেচিপি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু যদি মোৰ চেনেলটো নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো শেষত লাইক আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো কেনে লাগিল। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ৰেচিপিটো বনাবৰ বাবে মই 3টা ডিম বইল কৰি লৈছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে লৈ ল'ব আৰু এতিয়া ডিমখিনি মাজতে ফালি মই কুহুমটো উলিয়াই ল'ম কাৰণ এই ৰেচিপি ভিডিঅ'ত আপোনাৰ ডিমৰ বাহিৰৰ অংশটোহে লাগিব, কুহুমখিনি নালাগে। এতিয়া ডিমৰ বগা অংশখিনি সৰু সৰুকৈ চপ কৰি ল'ব লাগিব। একদম সৰু সৰু টুকুৰা কৰিব, যিমান পাৰে সিমান সৰু কৰিবলৈ ট্ৰাই কৰিব। এইখিনি চপড কৰা হৈ গ'ল। এতিয়া এটা মিক্সিং বাউলত লৈ ল'ম। এতিয়া ইয়াতে দিম সৰু সৰুকৈ কাটি লোৱা নহৰু আৰু দিম 1 চামুচ আদা। আদাখিনি আপোনালোকে সৰু সৰুকৈ কাটি ল'ব, নহ'লে এখন ৰুকনিত ৰুকি ল'ব। আৰু ইয়াতে দিম জলকীয়া আৰু প্ৰয়োজন অনুসৰি নিমখ। জলকীয়া আপোনালোকে যিমানটো জ্বলা খায় সিমানটো দি ল'ব। মই ইয়াতে দিম এতিয়া 4 চামুচ ময়দা। মই 3টা ডিমৰ বাবে 4 চামুচ ময়দা লৈছোঁ। আপোনালোকে চাই ল'ব কিমানটো লাগে আৰু নিমখটো আপোনালোকে ময়দা দিয়াৰ পিছতো দিব পাৰে, নহ'লে আগতেও সোৱাদ অনুযায়ী দি দিব। আৰু দিম 1 চামুচ জলকীয়া গুড়ি। জলকীয়া গুড়িটো মই কালাৰৰ কাৰণে দিছোঁ, এইটো জ্বলা নাই আৰু এইটো অপচনেল হয়। এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰাৰ পিছত ইয়াত এটা কেঁচা ডিম ভাঙি দিছোঁ আৰু এইখিনিও ভালদৰে এতিয়া মিক্স কৰি ল'ব লাগিব। এইখিনি মিক্স কৰি থাকোঁতে মই এখন কেৰাহী গৰম হ'বৰ বাবে পাতি দিছিলোঁ আৰু কেৰাহীখন গৰম হ'লত তেল সৰহকৈ অলপ দি দিছোঁ কাৰণ প্ৰথমতে এইখিনি ডিপ ফ্ৰাই কৰি ল'ব লাগিব। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই হাতেৰে এটা এটাকৈ দি দিছোঁ আৰু জুইটো ল' মিডিয়ামত ৰাখিব যেতিয়া এইখিনি ফ্ৰাই কৰিব। বেছি হাই কৰি নিদিব, নহ'লে জ্বলি যাব। এটা ছাইড অলপ ফ্ৰাই হোৱাৰ পিছত লুটিয়াই দিব। এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আৰু কালাৰটো ধুনীয়াকৈ আহি গ'ল। এতিয়া এইখিনি কাঢ়ি ল'ম আৰু মই গোটেইখিনি এইদৰে ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত এখন কেৰাহীত ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইণ্ড অইল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত 1 চামুচ আদা দি দিছোঁ। ৰুকনিত ৰুকি লোৱা, সৰু সৰুকৈ কুটিও ল'ব পাৰে আগতে কোৱাৰ দৰে। আৰু ইয়াতে দিছোঁ সৰু সৰুকৈ কাটি লোৱা কেইফুটামান নহৰু আৰু দিছোঁ নৰসিংহ পাত, কেঁচা জলকীয়া। কেঁচা জলকীয়া আপোনালোকে যদি জ্বলা খাই ভাল পায় তেতিয়া দিব পাৰে, নহ'লে নিদিলেও হ'ব। এইখিনি এতিয়া 1 মিনিটমান হাই ফ্লেমত ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই 4 চামুচ ডাঙৰ চামুচেৰে টমেটো কেচাপ দি দিছোঁ। টমেটো কেচাপখিনি ভালদৰে নৰসিংহ পাত আৰু নহৰু আদাৰ লগত মিক্স হোৱাৰ পিছত আগতে বনাই থোৱা ডিমৰ পকৰিখিনি ইয়াত মিক্স কৰি দিম। এতিয়া হাই ফ্লেমত 2 মিনিটমান ভাজি থাকিব আৰু ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। বহুত টেষ্টি হয় খাবলৈ আৰু আলহী আহিলে আপোনালোকে দিব পাৰিব, বহুত ভাল পাব খাই। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। চাওক 2 মিনিটমান ভজাৰ পিছত ইমান ধুনীয়া হৈ যায় আৰু খাবলৈ বহুত ভাল হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাবই, কিন্তু খাবলৈ বহুত ভাল হয়। আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু খালে কেনেকুৱা লাগিলে আপোনালোকৰ। এইখিনি ভজা হৈ গ'ল। এতিয়া মই আপোনালোকক প্লেটত উলিয়াই দেখাই আছোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে থেংক ইউ।